কথা ন বেলেগ লৰা ছোৱালী বিলাকে নিজৰ কেৰিয়াৰটো যে বনালে জীৱনৰ কেৰিয়াৰটো বনালে তইনো কেতিয়া বনাবি ও কেৰিয়াৰটো মোৰ অলপ টাইম লাগিব ওই লৰা চা তোৰ লগৰ বিলাকে এতিয়া পুলিচত দৌৰিছে কোনোবাই চাকৰি পাব নিজৰ কেৰিয়াৰটো গঢ়ি ল'ব কোনোবাই আকৌ আৰ্মি দৌৰিছে কামাণ্ডোত দৌৰিছে তই দেখোন একোৱেই নকৰ বাৰু নিলাগে বাৰু আৰ্মি পুলিচ সেইবোৰ তই পিয়নো চাকৰি এটাতো অনলাইন কৰ এপ্লাই কৰ তাকো নকৰ এনেই ঘৰত সোমাই থাক ও মা ৰুবি মই বোৰ বেলেগ ধৰণে কেৰিয়াৰটো গঢ়িম সেইকাৰণেহে একোত এপ্লাই কৰা নাই হ'ব থ মোৰ জনা আছে তোৰ হুমানতে লতা মংগেশকাৰে গান গাই এতিয়া মৰি গ'ল লগতে হিমা দাস ৰাবলিনা বৰগোহাঁই সেইবিলাকক দেখা নাই দৌৰি খেল খেলি কেনেকুৱা কেৰিয়াৰ বনাই লৈছে তইনো কি মূৰটো কৰি আছ তই কি কৰিবি মা ঐ মা মই অতি সোনকালে কেৰিয়াৰটো বনাম চাই থাকক নাই মই এইবোৰ নাজানো মোক আজি কালিৰ ভিতৰতে তোৰ কেৰিয়াৰটো বনাবই লাগিব সেইটোহে জানো মই মোক বনাই দেখাব লাগিব আজি কালিৰ ভিতৰতে তোৰ কেৰিয়াৰ বনাবই লাগিব লাষ্ট কথা ফাইনেল কথা ঐ মা এতিয়া কি হ'ব আজিৰ কালিৰ ভিতৰতে না কেৰিয়াৰ বনাব পাৰে বেলেগে বছৰ হৈও বনাব পৰা নাই মই 2 দিনতে কেনেকৈ বনাম বাৰু মোৰ কেৰিয়াৰটো নাই কিবা এটাতো ভাবিব লাগিব মাকটো বনাই দেখাবই লাগিব কেৰিয়াৰটো নহলে মোক ভাত খাব লাগিব মাকা ও ইয়েস আইডিয়াটো পাই গলো মোৰ কেৰিয়াৰ বনি গ'ল মাকা মই আজিৰ ভিতৰতে কেৰিয়াৰ বনাই দেখাম 3 hours later